ঐ স্কুলত যদি আকৌ লকডাউন হয় কিমান যে মজা হ'ব নে কিমান যে ভাল লাগিব না বে নকবি খালি ঘৰৰ ভিতৰতে সোমাই থাকিবলগীয়া হয় সেইকাৰণে ভাল নালাগে মই অকল ফ্ৰী ফায়াৰকে খেলোঁ মোৰ কোনোৱে একো নকয় কাম কৰিব ক'লে মোক পেট বিষাইছে বুলি কৈ দিওঁ ঐ আজি ৰাস চাব যাবি নেকি মই যাম কিন্তু অঁ ময়ো যাবি ময়ো যাম মোক মাতিবি কিন্তু দেই মোক ফোন কৰিবি কিন্তু ঐ আজি ছোৱালীকেইজনী নাই অহা ভালেই হ'ব আজি মোৰ লগত বহিব ঐ তই ইয়াৰ পৰা উঠ উঠচোন মোক অকলে অকলে বহিব দে মোক অকলে বহিয়ে ভাল লাগে আও তোৰ অতদিন ইমান দিগদাৰ নাই আজি কি দিগদাৰ হ'ব দে বৰ এনেই ধেমালি কৰিছোঁ ঐ গৰুহঁত গুড মৰ্ণিং ক'ব নাজানো নেকি কোন বে ই আমাক যে গৰু বুলি কৈছে জানো কৰবা মাথা গৰম পাগল এটা হ'ব পাৰে চাগে একো কথা যাবনে একেই বলিয়া হয় চাগে ঐ বাবা কোন বে তই কি কৰিছ ইয়াত গুড মৰ্ণিং ছাৰ মৰ্ণিং কি খবৰ ল'ৰাহঁত ভালনে হয় ছাৰ আমাৰ একেবাৰে ভাল তহঁতৰ স্কুলত আজি নতুন ছাৰ এজন আহিছে নহয় তহঁতৰ বাবে ভাল খবৰ ক'ত ছাৰ ক'ত বাও ছাৰ ভাল খবৰ ছাৰ এখেতেই তোমালোকৰ নতুন ছাৰ এখেতৰ নাম লাইলেছেকা মাতি থাকে ছাৰ এই কেটেলাপ কি নামো ইয়াৰ এইটো এখেতৰ ঘৰ হৈছে ভুলকাজঙা নমস্কাৰ নমস্কাৰ ছাৰ ঠিক আছে মিষ্টাৰ লাইলেছেকা মাতি থাকে ছাৰ আপুনি এতিয়া ক্লাছ লওক মই গৈছোঁ অঁ চিয়'ৰ ঠিক আছে প্ৰথমে তোমালোকৰ লগত চিনাকি হৈ লওঁ নহয় জানো হয় ছাৰ বাৰু তোমালোকৰ নামবোৰ কোৱাচোন একফালৰ পৰা মোৰ নাম মদন গোপাল ছাৰ আৰু মোৰ ঘৰ হৈছে শৃংখলা বাখৰ হয় ছাৰ এইটোৱে আমাৰ গাঁৱৰ নাম আপোনাৰ যেনেকুৱা গাঁৱৰ নাম মোৰো তেনেকুৱা নাম পিছে তোমাক কোৱাচোন ৰঙচুৱা বোপাই মোৰ নামটো ৰঙাই মোৰ নামটো ছাৰ আৰু মোৰ ঘৰ ৰাঙলীজান কেতেকীবাৰী আৰু মোৰ নাম চিলি উখৰা আৰু মোৰ ঘৰ হৈছে হিপা পাজৰা আইও ৰাম বৰ অদ্ভুত নামো বাৰু তোমালোকক আজি প্ৰশ্নকে সোধা হওক চিয়'ৰ ছাৰ আমেৰিকাৰ প্ৰথম ৰাষ্ট্ৰপতিৰ নাম কি ছাৰ মই ক'ব নোৱাৰিম আমেৰিকালৈ মই গৈয়ে পোৱা নাই আইও মুখ্য গৰু কি হ'ল তোৰ কি চখ লাগিলে তই হাঁহিছ যে তই পাৰিবি ক'বলৈ পাৰিম ছাৰ তেন্তে কচোন কি আমেৰিকাৰ ৰাষ্ট্ৰপতিৰ নাম হৈছে ছাৰ জয় জৱাং সিং আইও মাই কেতেকী কি কৈছ তহঁতি এইখন ছাৰ এটা কথা সুধিব পাৰিমনে আপোনাক মই কি কথা ছাৰ আপুনি যে চোলা পিন্ধা নাই কিয় বাৰু অঁ সেইটো কথা মোৰ বডি দেখা নাই জানো বডি কিমান বডি আছে বডিটোৰ কাৰণে পিন্ধা নাই আৰু মোৰ আজি চাৰ্ট পিন্ধিবলৈ সময় নাপালোঁ খৰধৰকৈ আহিলোঁ তেন্তে আজিলৈ ইমানতে সমাপ্ত কৰিছোঁ কাইলৈ পুনৰ লগ পাম কাইলৈ ভালছে পঢ়ি আহিবা অ'কে ছাৰ আপোনালোকে ভিডিঅ'টো ছাবস্ক্ৰাইব নকৰে আৰু লাইক নকৰে প্লিজ লাইক আৰু ছাবস্ক্ৰাইব কৰি দিব